আমাৰ বিশেষকৈ বড়োলেণ্ড অঞ্চলৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত এগৰাকী জনপ্ৰতিনিধি হিচাপে কি ধৰণে কাম কৰে প্ৰথমতে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এই উপলক্ষে মই নাৰী সমাজৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আৰু আন্তৰিক মোৰ ধন্যবাদ মই দিছোঁ যে আজি ইণ্টাৰনেশ্যনেল নাৰী দিৱস তথা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এই নাৰী দিৱসটো আমাৰ চিৰাং জিলা UPPL আমাৰ মহিলা শাখা তেখেতসকলে আজি এই চিলাপাৰা গাঁৱত আজি পালন কৰিছে। এই দিৱসৰ ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰিছোঁ যিটো নাৰী অবিহনে এটা ঘৰ নচলে, নাৰী অবিহনে এটা সমাজ নচলে আৰু আজিৰ এই উন্নত এটা শৈক্ষিক সামাজিক প্ৰত্যেক ক্ষেত্ৰত যিটো উন্নতি সাধন কৰিছে এই ক্ষেত্ৰত আজি এটা ৰাষ্ট্ৰ আজি নাৰী বাদ দি নিশ্চয় নচলে। যাৰ কাৰণে UNO আজি 2022 চনৰ এটা নাৰী দিৱসৰ দিনাখন থিম এটা তেখেতসকল প্ৰস্তুত কৰিছে। এইটো হ'ল জেণ্ডাৰ ইকুৱালিটি টুডে ফৰ বেটাৰ টুমৰো। আজি যদি আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৰোঁ তেতিয়াহ'লে কাইলৈ আমি ভাল এটা পৰিৱেশ, ভাল এটা ঘৰ, ভাল এটা সমাজ, ভাল এটা ৰাষ্ট্ৰ আমি নিশ্চয় পাব নোৱাৰিম। যাৰ কাৰণে এই থিমটো বনোৱা হৈছে যে জেণ্ডাৰভাৱে আমি ইকুৱালিটি নিশ্চয় হ'ব লাগিব, সমানতা আমি দিব লাগিব। ইয়াত প্ৰত্যেকটা ক্ষেত্ৰতেই যিটো দেখা যায় যে নাৰীৰ ক্ষেত্ৰত আমি সমাজৰ ক্ষেত্ৰতে যদি কোৱা যায় বা এটা ঘৰখনৰ পৰিৱেশৰ কথা যদি কোৱা যায় বা তেনেকেই ৰাষ্ট্ৰীয় বা তেনেকৈ চৰকাৰী কাম কাজৰ ক্ষেত্ৰতো কোৱা যায় যে নাৰীসকলক অৱজ্ঞা কৰা কিছুমান তেনেকেই আমি দেখা গৈছোঁ। সেইকাৰণে আজি ইণ্টাৰনেশ্যনেল নাৰী দিৱসৰ ক্ষেত্ৰত এইটোৱে হয় যে নাৰীসকলক বাদ দি যিটো এটা ঘৰ, এটা সমাজ, এটা ৰাষ্ট্ৰ চলিব নোৱাৰে। সেইকাৰণে তেখেতসকলৰ যিটো মেণ্টেলি ফিজিকেলি তেখেতসকল কোনো ক্ষেত্ৰত আজিৰ তাৰিখত পিছ পৰি থকা নাই। তেখেতসকলক যিকোনো ক্ষেত্ৰতে চৰকাৰী হওক বেচৰকাৰী হওক আমাৰ এই ক্ষেত্ৰত তেখেতসকলক সমানতা নিশ্চয় দিব লাগিব, তেখেতক অগ্ৰাধিকাৰ নিশ্চয় দিব লাগিব। আজি নাৰী সবলীকৰণ কথা আজি বিশ্বজুৰি যিটো কৰা হয় যে এইটোৱে কাৰণে হয় যিহেতু এনেকুৱা কিছুমান সমাজ ব্যৱস্থা হয়তো আছে, এনেকুৱা কিছুমান হয়তো ক্ষেত্ৰত তেখেতসকলক আমি অৱজ্ঞা কৰোঁ। যাৰ কাৰণে তেখেতসকলৰ যিটো ক্ৰিয়েটিভিটি, তেখেতসকলৰ যিটো ইন'ভেশ্যন, সেই ইন'ভেশ্যন ক্ৰিয়েটিভিটিবিলাক প্ৰকাশ্যে নাহে আৰু প্ৰকাশ্যে নহাৰ কাৰণে আজি আমাৰ ঘৰখনেই কওক, সমাজখনেই কওক, ৰাষ্ট্ৰখনে আগবাঢ়িব পৰা নাই। যাৰ কাৰণে এইটো ক্ষেত্ৰত মই মোৰ ব্যক্তিগতভাৱে মই সেইটোকে ক'ব বিচাৰোঁ যে আমি নাৰীসকলক আমি নিশ্চয় অৱজ্ঞা কৰিব নালাগে, তেখেতসকলক আগবাঢ়ি আহিবলৈ আমি সুযোগ দিব লাগে। যিকোনো ক্ষেত্ৰতে চৰকাৰী কামতেই হওক বা ৰাজনৈতিক হওক যিকোনো ক্ষেত্ৰতে তেখেতসকলক আমি সমানতা নিশ্চয় ইকুৱালিটি আমি নিশ্চয় দিব লাগিব। আৰু যেতিয়া জেণ্ডাৰভাৱে যদি ইকুৱালিটিটো হৈ যায় তেতিয়াহ'লে ইনইকুৱালিটি যদি হয় তেতিয়াহ'লে সমাজখন আগ নাবাঢ়ে, ঘৰখন আগ নাবাঢ়ে। সেইকাৰণে আমি ইনইকুৱালিটিৰ পৰা আমি ইকুৱালিটিত আমি আনিব লাগিব, সমানতাত আমি আনিব লাগিব আৰু ন্যায্যতা এটা নিশ্চয় আমি প্ৰদান কৰিব লাগিব। তো মই সেইটোকে ক'ব বিচাৰোঁ।